ওয়েলকাম টু মাই ইউটিউব চেনেল জিতুছ আৰু মানে আজি বাৰ্থডে বুলি কিছুমানে জানে কিছুমানে নাজানে কিন্তু তথাপিও যিসকলে বাৰ্থডে ইউজ কৰিছে সকলোকে ধন্যবাদ আৰু এতিয়া গৈ আছোঁ মানে অলপ বাৰ্থডেৰ কাৰণে অলপ কিবা এটা ব্যৱস্থা কৰিবলৈ কি হয় দেখুৱাই যাম ভিডিঅ'টোত গতিকে ভিডিঅ'টো চাই থাকিব সকলোকে বলক এতিয়া যাই আছোঁ কিবা এটা বস্তু আনিবলৈ আৰু এতিয়া তাৰপৰা গৈ আছোঁ বস্তু আনিবলৈ কিবা কিবি মিঠাই বস্তু বাৰ্থডেৰ কাৰণে কিন্তু বছৰৰ পৰা আহোঁতে ভিডিঅ' কৰা নহ'ল আৰু সেই হিচাপত মানে কেইটামান দেখিছে এইকেইটা কি বস্তু বুন্দিয়াল লাৰু আৰু এইফালে আছে 20টা বুন্দিয়াল লাৰু আৰু এইফালে আছে 10টা মানে ৰাতি অলপমান এনেই আৰু কিবা এটা কি বুলি কয় এইটো পাৰ্টি নহয় কিবা এটা হ'ব আৰু মানে এনে কেইটামান লগৰ চলিকেইটাক মাতিম গাঁৱৰে আৰু এইফালে আছে কল আৰু এইফালে আছে কুঁহিয়াৰ মানে বেছি আয়োজন কৰা নাই অকল গাঁৱৰ লগৰ চলিকেইটাক মাতিম মানে ৰিচিপশ্যন এটা দল আছে আমাৰ গতিকে ৰিচিপশ্যন দলৰ এই মানে যিকেইটা চলি আছে সেইকেইটাকে মাতিম বুলি ভাবিছোঁ বাকী একো নাই সেইকেইটাকে মাতিম আৰু কোনে আহে কোনে নাহে নাজানো কিন্তু সকলোকে আহিবলৈ অনুৰোধ গতিকে ৰাতিলৈকে অপেক্ষা কৰক আৰু ভিডিঅ'টো চাই থাকিব ওকে আৰু এইফালে আছে পিঠা মানে এইবিলাক পিঠা হ'ল নাৰিকলৰ পিঠা মানে মায়ে বনাইছিল এইবিলাক পিঠা আৰু এইবিলাক পিঠাও তাৰে লগত দিম আৰু গুড মৰ্ণিং আৰু আজি হ'ল গুড মৰ্ণিং গতিকে আজি হ'ল গৰু বিহু আৰু গৰু বিহু বুলি মানে গৰুক গা ধুৱাব লাগে আৰু কিবা কিবি কৰিব লাগে বলক চাই থাকক ভিডিঅ'টো আৰু কি হয় কি নহয় সকলোখিনি দেখুৱাম গতিকে বলক আৰু এইফালে আছে আমাৰ কেইটামান গৰু মানে এইটো গৰুৰ নাম হ'ল ফটি আৰু এইটোৰ নাম হ'ল বগী আৰু এইটোৰ নাম হ'ল পুৰবুৰী আৰু মানে দেখুৱাই আছোঁ আৰু আমাৰ গোহালি ঘৰৰ ভিতৰত এইটোৰ নাম হ'ল এই ভোলা আৰু এইটোৰ নাম হ'ল কিবা মানে তাৰপিছত বাকী আৰু আমি এতিয়া মই কৰিব গৈ আছোঁ কিছুমান মালা গাঁঠিব গৈ আছোঁ আৰু গাইজ এটা কথা মানে এইবাৰ মানে কি বেছি গৰু গা ধুৱাম কিন্তু আগৰ দৰে সিমান পৰম্পৰা নাই গতিকে উঠি গৈছে গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবখিনি কৰি দিব ধন্যবাদ আৰু গাইজ মানে এটা কথা মানে দুখৰ কথা বুলিও ক'ব লাগিব মানে কি আজিৰ দিনত মানে কি গাঁৱতো এই পানীলাও পোৱা টান হৈছে মানে এইখিনি পানীলাও দি আৰু এই হ'ল হালধি আৰু এই হ'ল বেঙেনা আৰু কিবা কিবি আছে বস্তু সেইবিলাক বস্তু ইয়াতে নাই গতিকে দেখুৱাই আছোঁ কি আছে কিন্তু এইবিলাক বস্তু তাৰমানে লুপ্ত হৈ গৈছে পৰম্পৰাটো অলপ উঠি যোৱা হৈছে মানে কি বিচাৰিয়ে নাপায় লাও মানে কিনি আনিব লাগে কিনি অনা নহ'ল আৰু গাঁৱতো মানুহৰ সেনেকুৱা নায়েই বাকী ওকে আমি মানে গৰুক কেনেকৈ গা ধুৱাম কেনেকৈ কি কৰিম সম্পূৰ্ণভাৱে চাই থাকিব আৰু মানে আমি মানে ময়ো ধুৱাম দেউতাই ধুৱাব সেইটো আৰু মানে বলক নাই কি আৰু মানে গাইজ এটা কথা মানে আগতে মানুহে পুখুৰীত বা নদীত গা ধুব লৈ গৈছিল কিন্তু আজিকালি পুখুৰী বা নদীত গা ধুব লৈ নাযায় কাৰণ সেইটো বস্তুটো আজিকালি উঠি যোৱা হৈছে মানে আজিকালি বেছিভাগ মানুহে গৰু কম গতিকে ঘৰতে গা ধুৱায় আগতে মানুহে 10টা 20টা গৰু আছিল আজিকালি মানুহৰ গৰু এটা তাৰ কাৰণে ঘৰতে গা ধুৱায় গতিকে আমিও ঘৰতে গা ধুৱাম গতিকে পুখুৰীত নেনো আৰু আজিকালি সেইবিলাক পৰম্পৰা নাই সিমান এটা ওকে আৰু মানে কি হ'ল আৰু এইফালে মানে এইবিলাক কুটা হৈ গ'ল এইফালে মানে লাও বেঙেনা হালধি আৰু এইফালে মালা গাঁঠিব লাগে আৰু মালা গাঁঠি মানে চাই থাকিলে গম পাব ওকে মানে কিছুমান কি হয় মানে বহুতে মানে চেনেলটো ছাবস্ক্ৰাইব নকৰে গতিকে সকলোকে কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰক 49 হৈ আছে ছাবস্ক্ৰাইবাৰ যাতে 50ৰ ওপৰত হয় গতিকে 100লৈ আশা কৰিছোঁ মানে পিছত 1000 সেইটো বাদ দি কিন্তু 100টো আশা কৰিছোঁ গতিকে 100টো সোনকালে কৰিব লাগে আৰু দেয়াৰ এতিয়া তাৰমানে তেল আৰু মাহ মুঠা দি উঠি গৰুক গা ধুৱাম গতিকে চাই থাকক অপেক্ষা
অ'কে মানে গাইজ এটা কথা আপোনালোকে এটা কথা জানেনে যে গৰু বিহুৰ এটা মন্ত্ৰ আছে মন্ত্ৰটো কি মন্ত্ৰ মানে চাই থাকিব লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা দীঘলেতি দীঘল পাত গৰু কুমাক জাত জাত মায়েৰে সৰু বাপেৰে তই হ'লে বৰ গৰু চাই থাকিব কেনেকুৱা হয় এই বস্তুটো আৰু মই কোৱাত কেনেকুৱা হয় আৰু কি হয় কি নহয় সম্পূৰ্ণভাৱে চাই থাকিব গম পাব মানে এনেকুৱা পৰম্পৰা কিছুমান ঠাইত নাই বা কিছুমান ঠাইত আছে প্ৰায়ভাগ আছে কিন্তু উঠি গৈছে চাই থাকিব গতিকে অ'কে মানে গাইছ এটা কথা বিহু বুলি মানে এইবিলাক যে দেখিছে এইবিলাক মা মথা মানে মা মথাটো কিয় লগোৱা হয় কি কাৰণত লগোৱা হয় আপোনালোকে কমেণ্ট কৰি জনাব আৰু মানে এইটো যদি নাজানে আৰু মোৰ ভিডিঅ'ত কমেণ্টত লিখিব এইটো নাজানো গতিকে এটা টপিক আছে মই ভাল এটা বস্তু ৰিচাৰ্চ কৰি চাম আৰু চাই কেনে মানে ৰিচাৰ্চ কৰি চাই হেৰি কৰিম কি যে মানে আপোনালোকক জনাম মানে গতিকে কমেণ্টত জনাব গতিকে কমেণ্টত জনাবলৈ একেবাৰে পাহৰি নাযাব আৰু যদি নজনাই একেবাৰে বেয়া পাম মুঠতে জনাব যদি জানে কৈ দিব আৰু যদি নাজানে জনাই দিব বলক গাইজ মানে এই দীঘলতি পাত আৰু এই হ'ল মালা গতিকে চাই থাকিব দীঘল পাত গৰু কোবাক জাত জাত মায়েৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু লাও খা বছৰে বছৰে বাঢ়ি যা আৰু সিটোক ক'ব দীঘল পাত গৰু কোবাক জাত জাত মায়েৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু লাও খা বাংনা খা বছৰে বছৰে বাঢ়ি যা শ্ৰী শ্ৰী কলীয়া গোসাঁই মন্দিৰ অৰ্থাৎ আমাৰ এই মন্দিৰত এটা সেৱা ল'বলৈ আহিছোঁ বিহু বুলি মানে এটা মন্দিৰত সেৱা লৈ আহিলোঁ আৰু সেৱা লৈ আহি এতিয়া মানে আছোঁ আৰু মানে চোৱাটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু আজি বিহু বুলি পিন্ধিছোঁ আৰু মন্দিৰত সেৱা লৈ আহিলোঁ এটা আমাৰ দেখিছে গাইজ মানে এতিয়া আমি আহিছোঁ অলপমান ফুৰিবলৈ অৰ্থাৎ এই ট্ৰেইন ষ্টেচনৰ ফালে মানে এইটো ভিডিঅ'ত কিছুমান ভিডিঅ' আছে মই তাৰে লগত এই টপিকটো লগাই দিম মানে কি হয় মানে ফুৰিব আহিছোঁ গতিকে চাই থাকিব ভিডিঅ'টো মানে হয় ট্ৰেইন ষ্টেচন অৰ্থাৎ আমাৰ বামুণীগাঁও ট্ৰেইন ষ্টেচন মানে আহিছোঁ আৰু কেনেকুৱা কি বস্তু চাবলৈ মানে নাহোঁ আজি মানে কিবা এটা মন গ'ল চুমনে আনিলে আৰু আহিলোঁ আৰু গতিকে চাই থাকক এতিয়া তাৰমানে আহিছোঁ একদম মানে লিফ্টত মানে কি একদম ড্ৰনশ্বট এটা চাই লওক কি ধুনীয়া একদম এইফালৰ পৰা চাই লওক ঐ বা ৰেল আহি আছে গাইছ আৰু এইফালৰ পৰা বা গাইছ কি ধুনীয়া এটা ড্ৰনশ্বট ভিউ আৰু এইফালৰ পৰা কি ধুনীয়া লাগে মানে এইটো আমি ফুৰিব অহা উদ্দেশ্যটো হৈছে কি ৰেল চাবা মানে ভাল লাগে আৰু আহি আবেলিৰ টাইম আৰু এইফালে সূৰ্যটো কি ধুনীয়া হৈ আছে চাওক আমি এতিয়া ক'তো নাযাওঁ দেই ৰেলত এনেই চাবহে আহিছোঁ ৰেল মানে ক'তো এনেকৈ যোৱা প্লেন নাই আৰু ৰেলৰ কিছুমান ৰেলত ক'ৰবাত ফুৰিব যাম নাযাম আৰু ৰেলত যদি ক'ৰবাত ফুৰিব যাব লাগে কমেণ্ট কৰি জনাব নিশ্চয় যাম নিশ্চয় অ'কে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন জেগাৰ লগত নতুন ঠাইৰ লগত লগ পাম ধন্যবাদ জয় আই অসম